Hi my dear students, how are you? তোমালোকৰ খবৰ ভাল না? My dear students, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ফিউচাৰ কন্টিনিউয়াস। ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে ফিউচাৰ কন্টিনিউয়াস টেন্স। এতিয়া কথা হ'ল ফিউচাৰ কন্টিনিউয়াস টেন্স কাক বোলে? Already we have discussed present continuous tense, past continuous tense. Same we will also discuss about future continuous tense. So present continuous tense আমি কি কৈছিলো? বৰ্তমান কালত কোনো কাম কৰি থকা বুজালে তাক ফিউচাৰ তাক কি বুলি কয়? প্ৰেজেন্ট কন্টিনিউয়াস টেন্স। আকৌ অতীত কালত যদি কোনো কাম চলি থকা বুজায় তাক কৈছিলো পাষ্ট কন্টিনিউয়াস টেন্স। ঠিক তেনেকৈ ভৱিষ্যৎ কালত কোনো কাম চলি থকা বুজালে তাক কম আমি ফিউচাৰ কন্টিনিউয়াস টেন্স। কি ক'লো ডেফিনিশ্যনত? ভৱিষ্যৎ কালত কোনো কাম কৰি থকা বা চলি থকা বুজালে তাক ফিউচাৰ কন্টিনিউয়াস টেন্স বোলে। ইটস ওকে। এতিয়া চাম আমি ইয়াৰ ফৰ্মেশ্যন কি। সাবজেক্ট প্লাছ শ্যাল বি অবলিক উইল বি প্লাছ ভার্ব প্লাছ ing plus object. Future continuous tense অর্থাৎ ফুটুরি continuous tense। এটা ফুটুরি নহয়, এটা কি? এটা হ'ব ফিউচাৰ। ফুটুরি বুলি নামাতিবা। ম্যাক্সিমাম স্টুডেন্টে কি কয় স্যার এটো ফুটুরি বুলি কিয় নকয়? এটা ফুটুরি নহয়, ফুটুরি ক'লে দেখোন বেলেগ কিবা কিবি বুজাব। তো আমি ইয়াত কি বুলি উচ্চাৰণ কৰিম? ফিউচাৰ। ওকে, ফিউচাৰ কন্টিনিউয়াস টেন্স। এই ফিউচাৰ কন্টিনিউয়াস টেন্স সম্পৰ্কে যদি আমি বহল ভিত্তিত মানে বুজিবলৈ যাওঁ তেন্তে সেই টেন্সৰ অন্তৰ্ভুক্ত কেইটামান উদাহৰণলৈ বলা আমি মন কৰিম। ফাৰ্ষ্ট উদাহৰণটোলৈ চোৱা। কি কৈছে উদাহৰণটোত? তাই বিদ্যালয়লৈ গৈ থাকিব। চোৱা কি কাম হৈছে? যোৱা কাম হৈছে গো। এতিয়া গৈ থাকিব মানে গৈ থকা কামটো চলি থাকিব কেতিয়া? ভৱিষ্যতত। এতিয়া চোৱা গৈ থাকিব মানে কি? ভৱিষ্যতত কামটো চলি থাকিব। এতিয়া ভৱিষ্যতত যদি কোনো কাম চলি থকা বুজায় তাক আমি কি বুলি ক'ম? কোৱাচোন তোমালোকৰ মাজৰ পৰা কি বুলি ক'ম? নিশ্চয় ফিউচাৰ কন্টিনিউয়াস টেন্স বুলি ক'ম। কাৰণ আমি ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ডেফিনেশ্যনতে গম পাইছোঁ কথাটো। চ' একৰ্ডিং টু দ্য ফৰ্মেশ্যন অফ দ্য টেন্স আমি এতিয়া ইয়াত ট্ৰান্সলেট কৰিম। চাবা প্ৰথম কি লাগে? সাবজেক্ট। কোনে গৈ থাকিব? উত্তৰত কি পাম? সি। সিৰ লগত কি হয়? উইল হয়। সি উইল বি। যোৱা কামৰ ইংৰাজী কি? গো। ইয়াৰ লগত আইএনজি দিলে গৈ। সি উইল বি গোয়িং। ক'লৈ? বিদ্যালয়লৈ। টু স্কুল। She will be going to school. Next example, if you see, আমি এখন উপন্যাস পঢ়ি থাকিম। উপন্যাস পঢ়ি থাকিম। ইয়াতো পঢ়া কাম হৈছে, কিন্তু পঢ়া কামটো কেতিয়া হৈছে? এইটো ভৱিষ্যতত চলি থকা বুজাইছে। গতিকে ইয়াক আমি কি বুলি ক'ম? ফিউচাৰ কন্টিনিউয়াস টেন্স বুলি ক'ম। চ' ফৰ্মেশ্যন অনুযায়ী কি হ'ব? প্ৰথমতে কি লাগে? উই। উইৰ লগত কি হ'ব? We will be reading. We will be reading a novel. কি ক'লো? We will be reading a novel. ইয়াত শ্যাল দিলেও কিন্তু বাক্যটো শুদ্ধ হ'ব। এতিয়া উইল দিছোঁ মানে কি? তোমাৰ কামটো আৰু বেছিকৈ ষ্ট্ৰং কৰি বুজালোঁ। We will be reading a novel. Okay, my dear students, we have discussed some confusion of yourselves in future continuous tense. অর্থাৎ future continuous tense থকা তোমালোকৰ কেইটামান বিভ্ৰান্তি আমি এই ভিডিঅ'টোত আলোচনা কৰিলোঁ। অৰ্থাৎ ফিউচাৰ কণ্টিনিউয়াছ টেন্স কি
ইয়াৰ সূত্ৰ কি, ইয়াৰ গঠন প্ৰণালী কি, আমি কেইটামান উদাহৰণৰ যোগেদি এই ফিউচাৰ কণ্টিনিউৱাছ টেন্স বুজিবলৈ প্ৰয়াস কৰিলোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে আমি সামৰিম আৰু পৰৱৰ্তী ভিডিঅ'ত আমি আকৌ লগ পাম। ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।